নমস্কাৰ কেনে আছে আপোনালোক আজি আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' আনিছো আজিও অলপ বেলেগ ধৰণৰ ভিডিঅ' আনিছো মোক দেখি গম পাইছেই চাগে আজি আপোনালোকৰ মাজলৈ মই এটা মেকআপৰ ভিডিঅ' আনিছো ঘৰতে তৎক্ষণাত কৰিব পৰা এটা সিম্পল মেকআপ মই যেনেদৰে কৰিছো আপোনালোককো দেখাবলৈ চেষ্টা কৰিছো কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব যেহেতু মোৰ প্ৰথম খোজ আপোনালোকে আগুৱাই লৈ যাব বাৰু আহকচোন আমি আৰম্ভ কৰো ফেচ ৱাছেৰে মুখখন ধুই আহিব তাৰ পাছত মুখখন মোহাৰি লওঁ আপোনালোকে ময়শ্চাৰাইজাৰ সানি ল'ব ময়শ্চাৰাইজাৰ এইটো সানো কিন্তু মই এইটো অইল এইটো ময়শ্চাৰাইজাৰ কামেই কৰে কাৰণ দেখাই নাই আপুনি আইনখন মই দেখাই নাই এইটো দুটোপাল দি লৈছোঁ লৈ মুখত এপ্লাই কৰি লওঁ এইটো গোটেই মুখখনতে মিলাই ল'ব ঠিক আছে তাৰপিছত আপোনালোকে পাৰিলে প্ৰাইমাৰ অকণ ইয়াৰ ওপৰত সানি ল'ব মোৰ ওচৰত এভেইলেবল নাই গতিকে মই আজি নেসানো মই এতিয়া অকণমান কনচিলাৰ মানে মোৰ ডালৰ আছে এইখিনি নাইকিয়া কৰি অকণমান ল'ম গৰমত বেছি হেভি মেকআপ ভাল নালাগে একদম লাইট আৰু গ্ল' মেকআপ হ'লে মই বৰ ভাল পাওঁ গতিকে মই যিমান পাৰোঁ লাইট মেকআপ কৰিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোককো কৈছোঁ এতিয়া এই পাফটোৰে এইটো ধুনীয়াকৈ পানী এতিয়া এইটো মিলাই ল'ম নৰ্মেল যেনেকৈ আপোনালোকে পাৰে মুঠতে মুখখনত যাতে উঠি নাথাকে ধুনীয়াকৈ মিহি কৰি মিলাই ল'ব হৈছে ঠিক আছে হৈছে ইয়াৰ পিছত অকণমান ফাউণ্ডেশ্যন মই এইটো সানো মোৰ নৰ্মেল স্কিনৰ কাৰণে হয় এইটো আপোনালোকে স্কিনটো চাই ল'ব মই এইটো বহুত ভাল পাওঁ অকণমান লৈছোঁ ফাউণ্ডেশ্যনটো ধুনীয়াকৈ আমি নহয় তথাপিও আমি যিখিনি কৰোঁ চিম্পলকৈ কৰোঁ আৰু এই বস্তুটো মানে ফাউণ্ডেশ্যনটো মুখত ভালকৈ যেতিয়া মিলি যাব মানে তাৰপিছত মই কৈছোঁ আপোনালোকৰ বেলেগ কাম নাই এইটোৱে চবতকৈ মানে ডাঙৰ কামটো তেতিয়া আপোনাৰ যিমান লং লাষ্টিং মানে দিনটোৰ কাৰণে ক'ৰবাত ফাংচন থাকিলেও বা যিকোনো অনুষ্ঠানতো আপোনালোকৰ মানে কেতিয়াও বেয়া হৈ নাযায় মেকআপটো এটা লাইট ধুনীয়া ফ্ল'লেছ মেকআপ হয় এতিয়া মই অকণমান আইব্ৰু আঁকি লওঁ মই ইমান এক্সপাৰ্ট নহয় যিখিনি পাৰোঁ আপোনালোকক তাকে দেখাইছোঁ বেছি হ'লে বেয়া লাগে নহয় এতিয়া ফ'ৰ্থ কামটো হ'ল মোৰ ওচৰত ব্লাছাৰ নাই গতিকে মই এইটোৱে কাম চলাম এইটো লিপষ্টিক হয়
আছে। ইয়াৰ পাছতে হ'ল হাইলাইটাৰ। হাইলাইটাৰ মোক লাগিবই, মই বহুত ভাল পাওঁ আৰু অকণমান লগাওঁ। আপোনালোকেও ভাল পালে লগাব। এইটোৱে মেকআপটো ফিনিছ কৰে। মই হাতেৰে লগাওঁ, ব্ৰাছ ইউজ নকৰোঁৱেই। অকণমান অকণমান একেবাৰে শেষতহে ব্ৰাছ ইউজ কৰোঁ। হৈছে। এতিয়া অকণমান মাস্কাৰা লগাম। মই এইটো নাইকা পৰা লওঁ। মাস্কাৰাখন লগাওঁ। গৰমত সদায় চিম্পল মেকআপেই ভাল লাগে। আজি মোৰ বিয়া এখন আছে। মই ভাবিছোঁ এনেও ওলাওঁৱে যেতিয়া আপোনালোককো এবাৰ দেখাই দিওঁ। এতিয়া দুইটা ছেট মই ইমান ভাল পাওঁ। কোনটো লগাওঁ? এইটোৱে লগাওঁ, কালাৰটো মিলিব। এইটো হেভি হৈ যাব, ৰাতিহে লগাই। আমাৰ যিহেতু দিনত আছে বিয়া, এইটোৱে লগাওঁ। এইটো মামা আৰ্থৰ হয়, ইমান ক্ৰীমি ছফ্ট, বহুত ভাল পাইছোঁ। এতিয়া অকণমান লাষ্ট কাজল। এইটো লৰিয়েল মেকআপ স্প্ৰে। এইটো লাষ্ট লগাওঁ। বাছ মিনিট ৰ'ব, আপোনালোকক লগ পাই আছোঁ। এইটো হৈছে মোৰ ফাইনেল লুক। মই ৰেডি। আপোনালোকে ভাল পালে আপোনালোকেও কৰিব পাৰে তেনেকৈ। কোনোতো মেকআপৰ হেৰি নাই, যোনে যেনেকৈ চিম্পলকৈ পাৰে কৰিব পাৰে। মই এক্সপাৰ্ট নহয়, তথাপিও মই নিজে এইখিনি চিম্পলকৈ কৰি ভাল পাওঁ আৰু সেই নিজেই কৰোঁ। ধন্যবাদ। এইখিনিকে কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, মোক আগুৱাই লৈ যাব।